কি যে পালো তোমাক বুকুতে তুলি ললো হিয়াৰে দাপোনতে সামৰিলো দি থাকে সপোনে তুমি মোৰ মাথো লা 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 আজি ইমান সোনকালে উঠিলো কি নকো লাগিছে দেই ৰ বাপেকে কিবা এটা কওঁ মোবাইলটোকে চাওঁ পাবজিটো যে বেন হোৱাৰ পৰা ৰাতি ৰাতি সোনকালে হোৱা হৈছে আৰু দিনত একদম ৰাতিপুৱা সোনকালে উঠা হৈছে দেই এটা কথা পিছে ভালেই হৈছে টোপনি ক্ষতিটো কমিছে নহ'লে ইমান মুখত গুটি গুটি উঠে কিনো চাম মোবাইল ফোন এটাকে কৰি লওঁ ৰ তাইলৈ কিনো কৰিছে ফোনটোৱে দেখোন ৰিচিভ কৰা নাই এজনী চাগে শুইয়ে থাকিব পাৰে নি কথা ৰাতিপুৱা এদিন কোনে ফোন কৰিলো বৰ খং ধৰে সঁচাকে নকৰে তুমিহে মানে কি হ'ল আজি ইমান সোনকালে উঠিলা যে কেনিবা যাবা নে কিনো হে কলৈনো যাম কি ক'বালৈ নগ'লে বুলি সোনকালে উঠিব নাপায় নি মানুহ নহয় তাই সোনকালে উঠিব বাৰু কিন্তু তুমি আকৌ নুঠা যে 10টা বজাৰ আগতে সেইকাৰণে কৈছোঁ মই আকৌ ফোন কৰি ভাগৰি যাওঁ নে এই আজিকালি মই সোনকালে উঠোঁ আজিকালি মই পূৰা 7টা বজাত উঠি যাওঁ একদম আগৰ নিচিনা হৈ থকা নাই আৰু মই কেছটো পাহৰিছিলোঁ কেলে পাবজি বন্ধ হোৱা নাই জানো সেইকাৰণে সোনকালে উঠিছা আকৌ মই তাকে ভাবিছোঁ বোলো আজি ইমান সোনকালে ফোন কৰিলা তুমি আজি কিন্তু একদম তুমি ৰেকৰ্ড কৰি দিছা আকৌ দেই এই হ'ব আপাই ইমানো যে ঠাট্টা কৰিব নালাগে আৰু আনকালে কি ফোন নকৰাকৈ থাকোঁ নি অকণমান দেৰিকৈ কওঁ যেনিবা কৈছোঁ আৰু এতিয়া তুমি পিছে কেতিয়া উঠিবা মই উঠিম আৰু এতিয়া তুমি ফোনটো কৰিলে সাৰ পাই গ'লো যে উঠিমেই এতিয়া সোনকালে উঠিলে গা চাবোৰ অকণমান ভাল লাগে ন মোৰ সেই সোনকালে উঠি এতিয়া গা চাবোৰ কিবা ভাল লগা হৈছে অকণমান ফুৰিবলৈ যাওঁ ভাল লাগে আকৌ গা চাবোৰ মন চনবোৰ বৰ ভাল লাগে ৰাতিপুৱা সোনকালে উঠিলে শুনা আকৌ ঠিক আছে দিয়া মই উঠি লওঁ তাৰপৰা ফোন কৰিম দেই হ'ব নাই হ'ব দিয়া উঠি লৈ পেলাই ফোন এটা কৰিবা খালি অ'কে এতিয়া বাই তেন্তে 2 hours later মোবাইলটো যে একদম চাবই নোৱাৰা হৈছে দেই ফেচবুক হোৱাটছআপত অকল ঢেকীয়া খোৱা নামঘৰ আঠখেলীয়া নামঘৰ মইনাপৰীয়া নামঘৰ এইবোৰে আৰু দেই চব যাবলৈহে মন গৈছে লোকৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডবোৰ ইমান গৈছে ঢেকীয়া খোৱা নামঘৰলৈ আঠখেলীয়া নামঘৰলৈ আমাৰ সেইডালে একদম ক'লৈ যোৱাৰ কথা নোলিয়াই একদম পইচা খৰচ হ'ব যে এনেকুৱা কৃপণ হেল্ল' কি কৰিছানো কিনো কৰিবা অথনিৰ পৰাহে চোফা এখনতে বহি আছোঁ কাম বন নাই একো কৰিবলৈ মাথা চাথা বেয়া হৈ গৈছে দেই হয় বাৰু সেইটো একোটা কৰিব নাথাকিলে যে মোৰ চবোৰ গৰম হৈ থাকে একদম মইহে বিচনা চিচনা জাপি আহিলোঁ মোবাইলটো উলিয়াইছোঁহে এতিয়া একদম মোবাইলটো চাওঁতে মানে মাথাটো বেয়া হৈ গৈছে লোকৰ ষ্টেটাছ চাই লোকৰ ষ্টেটাছ চাই আকৌ তোমাৰ মাথা বেয়া হ'বলৈ কি হ'ল আমাৰ লগৰ ছোৱালীবোৰ ইমান গৈছে আঠখেলীয়া নামঘৰলৈ ঢেকীয়া খোৱা নামঘৰলৈ বয়ফ্ৰেণ্ডবোৰৰ লগত সেইটো কথা মানে সেইটো কথা আকৌ কথা এটা শুনা নাই গালি চালি কিন্তু নাপাৰিবা আকৌ দেই আমিও যাওঁ ব'লা না আঠখেলীয়া নামঘৰলৈ বা ঢেকীয়া খোৱা নামঘৰলৈ নহ'লে আঠখেলীয়া নামঘৰত প্ৰথমতে যাম তাৰপৰা মইনাপৰীয়াত সোমাম তাৰপৰা ঢেকীয়া খোৱাত সোমাম যাবা নি যাওঁ ব'লা না চব ল'ৰা ছোৱালী গৈছে চব বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড গৈছে অকল আমিহে যোৱা নাই বৰ যাওঁ লাগিছে যাওঁচোন ব'লা এৰা এনেকুৱা সেই কৰোণা মহামাৰীৰ সময়ত তইহে আঠখেলীয়া নামঘৰলৈ ঢেকীয়া খোৱা নামঘৰলৈ যাওঁ কাম বন নাই আৰু ঘৰতে সোমাই থাক আঠখেলীয়া নামঘৰত গৈ পেলাই সেৱা নকৰিলেও হ'ব সেই ঘৰ কিনাৰ নামঘৰলৈ কোনোবা এদিন গৈ পাইছ নাই ঘৰ কিনাৰ নামঘৰটোলৈকে সেই ঘৰ কিনাৰ নামঘৰটোলৈকে যাবিচোন সেৱা কৰিবিগৈ একেই নামঘৰ একেই নামঘৰ তই বেলেগকৈ যাব নালাগে আৰু সেৱা কৰিবলৈ এই পকডঙা বাইকৰ পিছত উঠি পেলাই মই আগেয়ে জানিছিলোঁ তই যে সেই বুলি কবি বুলি তোৰ একদম অকল পইচা খৰচ হ'ব বুলি তোৰ সেইটোহে ভয় আৰুনো কি কথাটো লোকৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড ইমান গৈছে আমাৰতো নাই বোলে ক'ৰবালৈ যাওঁচোন বোলে ফুৰিবলৈ নাই গৈ কথা কিবা এটা খাওঁতেও একদম সি আমুকটো নাখাবা ভাল নহয় তামুকটো নাখাবা ভাল নহয় সি বিলটো দিব লাগিব যে উস্তাদি ঘৰত ক'বা এইটো কেলেনো ভাল পাইছিলোঁ আৰু তোক
লগৰ ছোৱালী একদম চবেই ষ্টেটাছ দিছে বয়ফ্ৰেণ্ডৰ লগত ফেচবুকত হওক হোৱাটছআপত হওক আমাৰবোৰহে নাই আৰু তেনেকুৱা মানে ক'লেও যাওঁ বুলিও নকয় নিজে লগ ধৰিলেও নাযায় পাগল চবে চব মানে কৰোণাই ইমান ভয়াৱহ ৰূপ লৈছে দেখা নাই হে তই আকৌ মূৰতি সেই আঠখেলীয়া নামঘৰলৈ যাওঁ ঢেকীয়াখোৱা নামঘৰলৈ যাওঁ কাম বন নাই আৰু ঘৰ কিনাৰ নামঘৰলৈ গৈ পেলাই নাম মেখেলা ল'বি তেতিয়া ভাল হ'ব সেই ইমান দূৰলৈ সেই চাদৰ মেখেলা পিন্ধি যাব নালাগে পিছত সেই কৰোণা চৰোণা ভাল হ'লে যাবি নিনিম বুলি কোৱা নাই নহয় কৰোণা চৰোণা ভাল হ'লে যাবি তালৈ হ'ব দে জানো তই কিমান ক'লৈ ফুৰিবলৈ নিয় তোৰ অকল সেই পইচা খৰচ হ'ব বুলি আৰু তই তেনেকৈ কথা ক'ব নাহিবি মোক কৈ দিছোঁ হ'ব দে ফোন চোন নকৰিবি বুলি পাগল চবে চব হ'ব দে ভাল কথা ক'লে বেয়া পাওঁ হ'ব দে ফোন কাটি থৈ দে এৰা মৰতি হেনো সেই ঢেকীয়াখোৱালৈ যায় আঠখেলীয়ালৈ যায় বয়ফ্ৰেণ্ডহঁতৰ লগত যেনিবা ফটো নিদিলে মৰিহে যাব ঘৰৰ ওচৰত নামঘৰতে সেৱা কৰিচোন যা মৰতিহঁত বয়ফ্ৰেণ্ডৰ লগত গৈ পেলাই ফটো মাৰিবগৈ নালাগে ঢেকীয়াখোৱা আঠখেলীয়ালৈ গৈ কি যে হ'ল আৰু মানে দেই আজিকালি ছোৱালীবোৰৰ